বকুৰ চকাবাহত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। মালবাহী টেম্পো আৰু হোণ্ডা i10ৰ মাজত মুখামুখি সংঘৰ্ষ হয়। থিতাতে নিহত হয় টেম্পো চালক সিদ্ধাৰ্থ দাস। সিদ্ধাৰ্থ দাসৰ ঘৰ বকু কাহিবামাত বুলি জানিব পৰা গৈছে। লগতে মহিলা শিশুকে ধৰি 3জন আঘাত পায় এই দুৰ্ঘটনাত। ঘটনাস্থলীত বকু আৰক্ষী উপস্থিত হৈ আহতসকলক বকু স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে। ইপিনে i10 গাড়ীখনৰ চালক দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে। i10 গাড়ীখনৰ পৰা মেঘালয় আৰক্ষীৰ পোছাক আৰু পৰিচয় পত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে। দুৰ্ঘটনাত আহত হোৱা লোককেইজন হ'ল অমিত দাস, মুন্মি দাস আৰু শিশু সনিক্য দাস বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা পতিত হোৱা মালবাহী টেম্পোখনৰ নম্বৰ হৈছে AS01 AC 9023। বকুৰ পৰা ৰতন দাসৰ ৰিপৰ্ট, প্ৰাইম আছাম।